গাইজ কি খবৰ? আজি আপোনালোকৰ বাবে নতুন ৰেচিপি এটা লৈ আহিছোঁ। চাওকচোন বাৰু মই কি বনাম। মই কেৰাহীত তেল দিলোঁ, আপোনালোকক দেখাব নহ'ল। তেল গৰম হ'ল, এতিয়া মই মাছ কেৰাহী দিলোঁ, তেল ফুটি পৰি যায় গাত, বহুত ফুটে মাছ। এয়া দেখিছেনে, মাছ ফ্ৰাই হৈ আছে। উলটিয়াব হোৱা নাই, অলপ পাছত উলটিয়াই দিম। মাছটো সিফালে ভাজা হ'ব লাগিব, তেতিয়াহে মাছটো লৰাবৰ কাৰণে ভাল হ'ব। আপোনালোকক দেখাওঁ, চাবচোন। ইমান ফুটে নহয় মাছ, তেল একদম উলটিয়াব হ'লে অলপ লাগি ধৰিছিল, তেলৰ মছলাবোৰ একেবাৰতে গোটেই লগাই দিলোঁ। এতিয়া এইটো চাইডে ভাজিবলৈ দিম। এইটো চাইড হৈ গৈছে, সিটো চাইড এতিয়া ভাজিবলৈ দিম। এইখিনি হৈছে, আৰু কিছুমান আছে, এইকেইটি আৰু 4 পিচ আছে। এইটো মাথা, আৰু 3 পিচ আছে, মাথা এটা। এইটো পিচ হৈ গ'লে দি দিব লাগিব। মাছ ফুটিয়ে আছে, দেখিছে কেনেকৈ ফুটিছে। আৰু অলপ সময় লাগে। দেখিছে কেনেকৈ ফুটিছে। গাত পৰি গ'লে একদম গা ধুপ উঠি যাব। বহুত ফুটিছে। মাছ ফ্ৰাই কৰা হৈ গ'ল, এতিয়া মই কাঢ়ি দিম। বাকি দুটা মাছখিনি ফ্ৰাই কৰি মাছখিনিও ফ্ৰাই কৰা হৈ গ'ল।
ফ্ৰাই কৰা হৈ গ'ল। মই কেৰাহীৰ পৰা কাঢ়ি দিম। এয়া বাকী থকা মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কেৰাহীখনত পিঁয়াজখিনি অলপ ভাজিব দিম। পিঁয়াজ ভজা হৈছে। পিঁয়াজটো এনেকৈ লাল হোৱালে অকণমান সময় ভাজিব লাগিব। লাল হৈছে। এতিয়া মই ইয়াত পিচি থোৱা সৰিয়হখিনি দিম। দেখিছেনে? মই পিচি থোৱা সৰিয়হ দিছোঁ। দেখিছেনে মছলাখিনি মই ভাজি লৈছোঁ। ভজা হৈ গৈছে। এতিয়া মই আলু দিম। আলুখিনি অলপ ভাজিব লাগিব। দেখিছেনে মই আলু ভাজি আছোঁ। অলপ সময় ভাজিবলৈ দিম। তাৰপাছত 3 গিলাচমান পানী দিম। বেছি নিদিওঁ, 3 গিলাচমান দিম। ভাতটো হয়। ভজা হৈ গৈছে। এতিয়া মই পানী দিম। দেখিছেনে? তৰকাৰী ইমান ধুনীয়াকৈ বনিছে। দেখিছেনে? সিজি আলুখিনি অলপ সিজিব দিম। তাৰপাছত দিম মাছ। আলু সিজিব ধৰিছে। আৰু অলপ সিজিব লাগিব। আৰু অলপ সিজিব দিম। আমাৰ মাছ দিবলৈ হৈ গ'ল। চাওকচোন, মই মাছ দিছোঁ। দেখিছেনে? মাছ দি দিছোঁ। মাছ দিয়া হৈ গ'ল। আৰু অলপ সিজিব দিম 5 মিনিটমান। তাৰপাছত আমাৰ তৰকাৰী ৰেডি। চাওক, মোৰ তৰকাৰীখিনি হৈ গৈছে। চাওক, দেখিছেনে? ধুনীয়াকৈ হৈ গৈছে। দেখিছে? মোৰ তৰকাৰী হৈ গ'ল। আজিলৈ আপোনালোকক বাই বাই।